দুপৰীয়া বন্ধু বান্ধৱীসকল আজি মই বনাবলৈ লৈছোঁ এয়া বাদাম, লগতে লৈছোঁ এয়া ঢেকীয়া, এটা বিলাহী, নহৰু কেইফুটামান, লগতে কেঁচা জলকীয়া 4টা। পিছতে মই এখন কেৰাহী গেছত উঠাই তাতে অকণমান তেল দি প্ৰথমতে মই বাদামখিনি ভাজি লওঁ। প্ৰথমতে মই বাদামকেইটা ধুনীয়াকৈ এনেকৈ তেলতে বাদামখিনি ভজা হৈ গৈছে। এতিয়া মই বাতি এটাত কাঢ়ি ল'ম। কাঢ়ি লৈ নহৰু আৰু বিলাহী, জলকীয়াকেইটা তাতে অলপ গৰম তেলতে প্ৰথমতে মই এয়া বাতি এটাত বাদামখিনি কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছতে সেইখন কেৰাহীতে অকণমান তেল আছিলেই বাদাম ভজা, তাতে মই বিলাহী আৰু জলকীয়া, নহৰু এনেদৰে দি দিলোঁ। এইফালে মোৰ বইল হ'বলৈ দিয়া ঢেকীয়াখিনিও ৰেডি হৈ গৈছে। তাৰপিছতে মই এয়া বিলাহীখিনিও হৈ গৈছে, বিলাহীখিনি কাঢ়ি ল'ম এতিয়া। তাৰপিছতে চালাডখিনি ৰেডি কৰিম। মিক্সি বাতি এটাত এনেকৈ ভাজি লোৱা বাদামখিনি অলপ আধা খুন্দা কৰি ল'লোঁ। তাৰপিছতে এইখিনি উলিয়াই লৈ প্লেট এখনত উলিয়াই লৈ তাৰপৰা এয়া ভাজি থোৱা এখনত এইখিনি উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছতে মই একেটা মিক্সি বাতিতে এতিয়া মই দি দিম ভাজি থোৱা বিলাহী আৰু নহৰুখিনি। এইখিনি মোৰ পিছা হৈ গ'ল। এতিয়া ঢেকীয়াখিনি বাচন এটাত টুকি গোটেইখিনি মিক্স কৰিম। ঢেকীয়াখিনি এনেকৈ প্লেট এখনত ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। ইমান ধুনীয়াকৈ সিজিছে দেখিছে নহয়, ধুনীয়াকৈ সিজি গৈছে। কোমলীয়া কোমলীয়া এইখিনি লৈছোঁ। তাতে মই দি দিম সোৱাদ অনুযায়ী অলপ নিমখ। তাৰপিছতে মই দিম অকণমান কেঁচা মিঠাতেল। তাতে মই চেপি দিছোঁ গোল নেমুটো। তাৰপৰা মই গোটেইখিনি এতিয়া সানি ল'ম। হাতেৰে সানি দিছোঁ। হাতেৰে নেসানিলে খাবলৈ ইমান টেষ্টি নহয়। আজি ঢেকীয়া আৰু বাদামৰ চালাডখিনি ৰেডি হৈ গ'ল খাব পৰা। আজিলৈ আহোঁ, বাই বাই।